নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি এটা মই নতুন ভিডিঅ' বনাইছোঁ। ভিডিঅ'টো হৈছে পঁইতা ভাত। আজি পঁইতা ভাতৰ লগত কি খাম চাব দেই। পঁইতা ভাততে অলপমান তেল দি থৈছোঁ, এয়া জলকীয়া, এয়া পিঁয়াজ, অকণমান নিমখ ছিটিয়াই থৈছোঁ। তাৰ পাছতে মই এয়া লগত লৈছোঁ লোকেল ডিম, এয়া আলু পিটিকা, কঁঠাল গুটি, পিঁয়াজ আৰু এয়া এইটোৰ মান ধনিয়া, মানিমুনি, ভেদাইলতা আৰু নৰসিংহ, মচন্দৈ, এয়া চাটনি, এয়া ডিম আছে। ডিমকেইটাৰ সৈতে মই এই কঁঠাল গুটি একেলগে পিটিকি ল'ম। আলু গুটিয়ে কঁঠাল গুটিয়ে পিটিকি আজি মই পঁইতা ভাতৰ লগত খাম। পিঁয়াজো দিছোঁ, তাৰে ডিমকেইটা সানি পিটিকি মোহাৰি একদম ধুনীয়াকৈ, দেখিলে চাগে লোভ লাগি যায় খাবলৈ ন, খাওঁ খাওঁ লাগি যায় ন, মোৰো দেখি খাওঁ খাওঁ লাগি যায়। এইয়া পিটিকা হৈ গ'ল। কঁঠাল গুটিয়ে ডিম, আলু গুটি, পিঁয়াজ দি পিটিকা আৰু লগত আছে চাটনি, এয়া পঁইতা ভাত। এয়া মই আজি খাই লওঁ দেই।